চাওমিন 2 পেকেট লৈছোঁ, গাজৰ মিহিকৈ কাটি লৈছোঁ, কেপচিকাম, বন্ধাকবি, ফ্ৰেঞ্চ বিন আৰু জলকীয়া। এইখন ডিছত আছে নহৰু সৰু সৰুকৈ কাটি লৈছোঁ, আদা কেইপিচমান, ধনিয়া আৰু পিঁয়াজ। মই অলপ তেল দি ল'লোঁ। দিছোঁ নহৰুখিনি দিয়াৰ লগে লগে আদাও দি দিছোঁ। গাজৰখিনি দি দিছোঁ, কেপচিকাম, ফ্ৰেঞ্চ বিনখিনি, বন্ধাকবি আৰু লগতে জলকীয়া টুকুৰা দিছোঁ। নহৰু দি দিছোঁ, দিছোঁ চয়া চচ, এয়া চিলি, এয়া হৈছে টমেটো। ভালকৈ মিক্স কৰি দিম। মিক্স কৰি লোৱাৰ পাছত পেষ্ট আৰু অকণমান বহাই দিছোঁ। দিছোঁ
চাউমিনখিনি অলপ অলপকৈ দিছোঁ। মিক্স কৰি দিব। দেখিছে নহয় কালাৰটো কিমান ধুনীয়া আহিছে। দেখিছে নহয় চব প্ৰায় মিক্স হ'লেই গেছ এতিয়া আমি অফ কৰিব পাৰোঁ। গেছটো অফ কৰিছোঁ।